তো নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকক স্বাগতম জনাইছোঁ জ্ঞানোত্তৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো আজি আমি কৰিবলৈ গৈছোঁ ক্লাছ 6ৰ অনুশীলনী 1E মান উলিওৱাৰ 1 নম্বৰৰ 2টো 45 - 20 ডিভাইডেড বাই 5 দিছে। তো এইটো কেনেকৈ কওঁ চাওঁ হা। আমাক কুৱেশ্যনটো দিছে 45 - 20 ডিভাইডেড বাই 5। তো এইটো আমি কেনেকৈ কৰিম? আমি কালি ক্লাছত কি শিকিছিলোঁ যে বদমাছ ৰুলৰ মতে বি মানে হৈছে ব্ৰেকেট, অ' মানে একোৱেই নহয়, ডি মানে ডিভাইড, তাৰপিছত এম মানে মাল্টিপ্লাই, এ মানে এডিশ্যন, এন এছ মানে ছাবট্ৰেকশ্যন। প্ৰথমতে ব্ৰেকেট আহিব, তাৰপিছত অ' একোৱেই নায়েই, অ'টো সেইকাৰণে কাটি দিয়া মানে কি আৰু এইটোক নেগলেক্ট কৰা। তাৰপিছত ডি মানে ডিভাইডটো ছেকেণ্ডত আহিব, এম মানে মাল্টিপ্লাই থাৰ্ডত আহিব, এ মানে এডিশ্যন ফ'ৰ্থত আহিব, আৰু এডিশ্যন ফ'ৰ্থত ছাবট্ৰেকশ্যন 5ত মানে বিয়োগ। তো এইটো 45 - 20 ডিভাইডেড বাই 5 আছে। তাৰপিছত ব্ৰেকেট নাই, ফাৰ্ষ্টত আমি চাব লাগিব বি আছে নি? ব্ৰেকেট নাই, বি মানে ব্ৰেকেট নাই, অ'টো একোৱেই নহয়, ডিভাইড আছে নি? ডিভাইড আছে। ফাৰ্ষ্টত আমি কি কৰিম? ডিভাইডৰ কাম কৰিম। 45 ডাঙৰটো আগত ইহঁত দুটা কৰিলে তথাপি আগত কি আছে? মাইনাছ আছে, মাইনাছটো সেইকাৰণে বহি গ'ল। 5 যদি 20ক ডিভাইড কৰোঁ কিমান হ'ব? 4। তোমালোকে ডিভাইড কৰি চাবা, তো 4 ওলাব। তাৰপিছত কি থাকিলে? ডাইৰেক্ট মাইনাছ কৰিবলৈ আছে। তাৰপিছত এইখিনি নাচালে হ'ল, মাইনাছটোহে আছে, সেইকাৰণে ডাইৰেক্ট মাইনাছ কৰিলে হ'ল। 45 - 4 কৰিলে কিমান হ'ব? 41। তো আনচাৰটো হৈছে 41।